মৰমৰ কণমানিহঁত, আজি মই তোমালোকৰ আগত তেজীমলা সাধুটো ক'ম। কেনে লাগিলে জনাবলৈ নাপাহৰিবা দেই। এজন খুব ধনী সদাগৰ আছিল। সদাগৰ মানে গম পাইছা নহয়, বেপাৰ বাণিজ্য কৰে যিয়ে, তেওঁক সদাগৰ বুলি কয়। সেই সদাগৰজনৰ এজনী বৰ ধুনীয়া ছোৱালী আছিল। নাম আছিল তেজীমলা। তেজীমলা সৰু থাকোঁতেই তাইৰ মাক ঢুকাই গ'ল। ঢুকোৱাৰ কাৰণে সদাগৰে তাইক চোৱা চিতা কৰিবলৈ আকৌ এগৰাকী বিয়া পাতিলে। এইগৰাকী মাহীমাকে আকৌ তেজীমলাক একেবাৰেই ভাল পোৱা নাছিল, আৰু মাহীমাকৰ নিজৰ ল'ৰা ছোৱালীও নাছিল। তাই সেইকাৰণে প্ৰতি মুহূৰ্ততে ভাবি থাকে, এই কেনেকৈ মানে আঁতৰাব পাৰি, সদাগৰৰ মৰমৰ পৰা বঞ্চিত কৰিব পাৰি। কিন্তু সদাগৰে খুব মৰম কৰে কাৰণে তাই একো কৰিব নোৱাৰে সদাগৰৰ উপস্থিতিত। তেজীমলা যেতিয়া 11-12 বছৰীয়া গাভৰু, প্ৰায় গাভৰু আছিলে, আৰু তেনেকুৱাতে এদিন সদাগৰ কেইবামাহৰ কাৰণেও বেপাৰলৈ যাবলগীয়া হ'ল। বহুত দূৰলৈ যায় বেপাৰ কৰিবলৈ, কেইবামাহো লাগি যায় তেতিয়া, নাৱত অহা যোৱা কৰে যে। তাৰপিছতে যোৱাৰ সময়ত মাহীমাকক ক'লে, চা, মই কেইবাদিনৰ বাবেও কেইবামাহৰ বাবেও মই বনিজলৈ ওলাইছোঁ, তই তেজীমলাক ভালকৈ চোৱা চিতা কৰিবি, তাইক কিন্তু অকণো কষ্ট নিদিবি। কথা শুনি মাহীমাকে মনে মনে বৰ ৰং পালে। ভাবিছে, এই চেগতে তেজীমলাক আঁতৰাব লাগিব, কিবা এটা ব্যৱস্থা কৰিব লাগিব। কিন্তু মুখত মানে বৰ ধুনীয়াকৈ শলাগিলে আৰু সদাগৰক, হ'ব হ'ব, আপুনি অকণো চিন্তা নকৰিব, যাওক, মই তেজীমলাক চাম নহয়। তাৰপিছত আৰু সদাগৰ গ'লগৈ বনিজলৈ। সেইখিনি সময়তে তেজীমলা তেতিয়া 11-12 বছৰমান হৈছে, আৰু তাইৰ লগৰ ছোৱালীজনী বিয়া খাবলৈ গৈছে। তাইৰ বিয়া, তাৰপিছতে তেজীমলাৰ একেবাৰে ভাল সখীৰ কাৰণে তাই যাব লৈছে। মাহীমাকে ভাবিলে, এই চেগতে তাইক কিবা এটা কৰিব লাগিব, বুদ্ধি পাঙিলে। তাৰপিছত তেজীমলা ওলাওঁতে নিজৰ বৰ ধুনীয়া পাটৰ কাপোৰ এযোৰ উলিয়াই দি ক'লে, ল, এইযোৰ বিয়া ঘৰত পিন্ধিবিগৈ, তাততো তোক চবেই চাব সদাগৰৰ জীয়েক বুলি, তই আৰু এনেই যি টি কাপোৰ পিন্ধিবিনে, এইযোৰকে লৈ যা। তেজীমলাই ভাবিছে, বা, মাহীমাকে আজি ইমান মৰমত তাইক কাপোৰযোৰ দিছে, ফূৰ্তিত তাই ক'ব নোৱাৰা হৈ ওলাইছে আৰু। কিন্তু মাহীমাকে মনে মনে কি কৰিছে, কাপোৰযোৰৰ মাজত এটা নিগনি আৰু জ্বলা আঙঠা ভৰাই দিছে, যাতে পিছত তাইক দুখ দিব পাৰে। তেজীমলাইতো একো গম নাপায়, তাই কাপোৰযোৰ লৈ গ'ল লগৰ সখীয়েকৰ ঘৰত। যেতিয়া পিন্ধিব লৈছে, তেতিয়া দেখিছে, আৰে, নিগনি এটা ওলাই দৌৰ মাৰিছে, গোটেই কাপোৰ কুটি শেষ। আকৌ জ্বলা আঙঠাই কাপোৰযোৰ পুৰিও পেলালে। তাই আৰু ভয়তে দুখতে কান্দি কান্দি গুচি আহিলে ঘৰলৈ। আহি পেলাই মাকক কৈছে, মাহীমাকক, আই, মই নিজেই গম নাপাওঁ, কেনেকৈ ইয়াত নিগনি এটাই কাপোৰযোৰ কুটিলে, আৰু এঙাৰে গোটেই দেখোন কাপোৰযোৰ জ্বলাই পেলালে, আই বুলি ক'লে। তাকে শুনি আৰু মানে মাহীমাকে কৃত্ৰিম খং দেখুৱাই, তই মানে নষ্ট কৰিলি, তোক ইমান মৰমত দিছিলোঁ কাপোৰযোৰ, আজিৰ তোক সাৰণ নাই, এই বুলি কৈ খুব পিটিলে। পিটিও মানে শান্তি নালাগিলে। তাৰপিছত কি কৰিলে, মাহীমাকে ঢেঁকীত ধান বানিবলৈ গ'ল, নিজে ঢেঁকীত ধান বানিছে। তাৰপিছত তেজীমলাক মাতি ক'লে, মই ধান বানি যাম, তই ধানখিনি বঢ়াই যাবি, মানে হাতেৰে খুবলি তোলে আগবঢ়াই থাকিবি। তাৰপিছত মাহীমাকে আৰু ধান বানিয়ে আছে, তাইৰ হাতেৰে খুবলি তোলে আগবঢ়াই দিয়ে। এপাকত মাহীমাকে কি কৰিলে জানানে, জানি বুজি ঢেঁকীৰ চাপটো তেজীমলাৰ সোঁ হাতখনৰ ওপৰত পেলাই পিনে হাতখন ভাঙি পেলালে। বিষত তত নাপায় আৰু তেজীমলা একদম দেদাউৰি পাৰি চিঞৰিব ধৰিছে, আৰু আই, মই বহুত দুখ পাইছোঁ, আই, মোৰ হাতখন বিষাইছে, আই, মোৰ হাতখন ভাঙিলে কিজানি। মাহীমাকৰ কিন্তু অকণো অন্তৰ নগলিল, ভাবিলে, নাই, আজি এইক একেবাৰে শেষেই কৰি পেলাম আৰু। তাৰপিছত কি কৰিলে, তোৰ সোঁ হাতখনহে ভাঙিছে, বাওঁ হাতখন কি কাৰণে আছে, দে, বাওঁ হাতখনেৰে বঢ়া ধান বুলি কান্দি কান্দি আৰু মানে বিষত তত নাপায়। তেনেকৈ আৰু মাহীমাকৰ ভয়ত তেজীমলাই কি কৰিছে, বাওঁ হাতখনে এবাৰ ধান বঢ়াবলৈ ধৰিলে। ঠিক একেদৰে আগৰ নিচিনাকৈ মাহীমাকে এবাৰ বাওঁ হাতখনো ভাঙি পেলালে। তাৰপিছত বাওঁ হাতখনো ভঙাত তাই আৰু চিঞৰিছে তেজীমলাই। মাহীমাকৰ কিন্তু অকণমানো অন্তৰ গলা নাই, কৈছে, তোৰ ভৰিকেইটা কেলৈ আছে, ভৰিকেইটাই বঢ়া। তেনেকৈ ভৰিকেইটাও ভাঙি পেলালে। তাৰপিছতে ক'লে, তোৰ মূৰটো এনেই থাকিতো লাভ নাই, মূৰটোৰে বঢ়া, কাম নাইকিয়া মূৰটোৰ
এনেই ৰাখি লাভ নাই নহয়, মূৰতে ধানখিনি ভৰা। তেনেকৈ কৈ তাই যেতিয়া মূৰটোৱে ধান ভৰাব ধৰিলে, সদাগৰণীয়ে কি কৰিলে, তাইৰ মূৰটো খুন্দি একেবাৰে মাৰিয়েই পেলালে তেজীমলাক। তাৰপিছত তেজীমলাক মৰাৰ পিছত কি কৰিলে, তাইক নি পিনে তাইৰ মৰাশটো নি পিৰালি চুকতে পুতি থ'লেগৈ। তাতে কেইদিনমান পিছত বৰ ধুনীয়া জাতিলাও এজোপা গছ গজি উঠিল আৰু খুব লম্বা লমে ধুনীয়া ধুনীয়া জাতিলাও লাগিব ধৰিলে। মাহীমাকে কিন্তু সেইফালে যোৱা নাই, তাই গমেই নাপায় যে তাতে এজোপা জাতিলাও গজি উঠিল। তাৰপিছত এদিন এজনী খোজনীয়া বুঢ়ী আহিলে, সেইফালে আহোঁতে দেখিলে এই সদাগৰণিৰ ঘৰত দেখোন ঢেৰ জাতিলাও লাগি আছে। তেতিয়া আহি পেলাই সদাগৰণিক ক'লে, আই আপোনাৰ ঘৰত ইমান ধুনীয়া লাও লাগি আছে, মোক দুটামান দিবনে? সদাগৰণিয়েতো নাজানে। সদাগৰণিয়ে ক'লে, যা যা ক'ত দেখিছ লৈ যা, মইতো দেখা নাই মোৰ বাৰীত জাতিলাও। কথা শুনি ৰঙতে একদম খোজনীয়া এজনী গৈ ওলালেগৈ আৰু জাতিলাওজোপাৰ পৰা লাও ছিঙিব লওঁতেই জাতিলাওজোপাই ইনাই বিনাই গাইছে আৰু দেই, হাতোনে মেলিবি লাও নিছিঙিবি, কৰে খোজনীয়া তই, পাট কাপোৰৰ লগতে মাহীয়াই খুন্দিলে, তেজীমলাহে মই। গছে গান গোৱা দেখি একদম ভয়ত দৌৰি আহিল নহয়। খোজনীয়াজনী দৌৰি আহি তেজীমলাৰ মাহীমাকক ক'লে, আই আপোনাৰ লাওজোপাই দেখোন এনেকৈ গান গাইছে, নেলাগেও মোক লাও নেলাগে আই, আপোনাৰ বাৰী ভূত চোতে কিবা আছে চাগে, মই যাওঁহে আৰু বোলো ভিৰাই দৌৰ মাৰিলে। মাহীমাকে তেতিয়া কথাটো গম পালে, দেখোন বৰ বিপদজনক হ'ল কথাটো, এই ইয়াত থ'ব নোৱাৰি। তেতিয়াহ'লে লগে লগে গোটেই লাওজোপা কাটি মেলি উঘালি কি কৰিলে, বাৰীৰ চুকত পেলাই থৈ আহিলে। আকৌ যি ঠাইত পেলাইছিলে লাওজোপা তাত আকৌ এবাৰ কি হ'ল, এবাৰ বৰ ধুনীয়া জৰা টেঙা এজোপা গজিল আৰু ইমান ধুনীয়া ধুনীয়াকৈ জৰা টেঙা লাগি আছে আৰু। তেজীমলাৰ মাহীমাকৰতো সেইখিনি খবৰ নাই, তাতে আকৌ জৰা টেঙা হ'ল বুলি। এদিন দুপৰীয়া গৰখীয়া ল'ৰাকেইটাই মানে পিয়াহত ইফাল সিফাল কৰি থাকোঁতে দেখিলে, সদাগৰৰ ঘৰত ইমান ধুনীয়া জৰা টেঙা লাগি আছে। সিহঁতৰ লোভৰ পানী একদম পৰিব ধৰিলে। আহি পিনে সদাগৰণিক ক'লে, আই আপোনাৰ বাৰীৰ জৰা টেঙা দুটামান দিবনে? সদাগৰণিয়ে কৈছে, ক'তনো দেখিলি মোৰ তাত তহঁতি জৰা গছ, দেখিছ যদি লৈ যা, এনেকৈ ক'লে আৰু। গৰখীয়া ল'ৰাকেইটা ফূৰ্তি পাই একদম দৌৰ মাৰিছে, ছিঙিবলৈ গৈছে। জৰা টেঙা ছিঙিব লওঁতে আকৌ গছজোপা আকৌ ইনাই বিনাই গাইছে, হাতোনে মেলিবি জৰা নিছিঙিবি, সুদৰৰ ভাই, পাট কাপোৰৰ লগতে মাহীয়াই খুন্দিলে, মই তেজীমলা হয়। গছে গান গোৱা দেখি ভয়ত গৰখীয়া ল'ৰাকেইটা একদম দৌৰ মাৰিলে নহয়। কাৰোবাৰ একেবাৰে ধুতিৰ পোন্ধেই খুলি গৈছেগৈ, কোনোবা উজুতি খাই পৰি গৈছেগৈ। আহি দৌৰি আহি মাহীমাকক ক'লে, আই আপোনাৰ গছজোপাত কিবা ভূত চুতে আছে যেন পাইছোঁ, টেঙা ছিঙিব লওঁতে দেখোন এনেকৈ গান গালে, আমাক নেলাগেও এইবোৰ টেঙা আমাক নেলাগে বুলি সিহঁতে দৌৰ মাৰিলে। তাৰপিছতে সদাগৰণিয়ে গম পালে, এই তাৰমানে আকৌ ইয়াতো এনেকৈ জৰা গছ হৈ গজিল, নাই নাই নাই, এই কেনেকৈ থ'লে মোৰেই বিপদ হ'ব। সেইবুলি ভাবি এইবাৰ টেঙা গছজোপা গোটেই কাটি মেলি উঘালি নৈত উটাই দিলে। ভাবিলে, ৰক্ষা, এতিয়া আৰু কাৰো সাধ্য নাই, কোনেও গম নাপায় আৰু তেজীমলা ক'ত গ'ল কি হ'ল বুলি ভাবি আহি দিলে আৰু ঘৰলৈ। তাৰ কেইদিনমানৰ পিছতে আৰু কি হ'ল, তাতে এজোপা বৰ ধুনীয়া পদুম ফুলৰ গছ গজি উঠিল। বৰ ধুনীয়া ধুনীয়া পদুম ফুল ফুলি থাকিব ধৰিলে। ইতিমধ্যে সদাগৰ ঘূৰি আহিবলৈ হৈছে ঘৰলৈ, নাৱত আহিছে আৰু সেইফালে আহোঁতে আহোঁতে ঘাটৰ ওচৰতে দেখিলে ইমান ধুনীয়া পদুম ফুল এপাহ ফুলি আছে। তেওঁ ভাবিলে যে নাই, মোৰ মৰমৰ ছোৱালীজনীলৈ এই ফুলপাহ লৈ যাওঁ, তাই বৰ ভাল পাব, ইমান দিনৰ মূৰত মই গৈ তাইলৈ যদি ফুলপাহ লৈ যাওঁ। সেইবাবে নাৱৰীয়াক ক'লে, হেৰ' নাৱৰীয়া, যাচোন যা, সেই ফুলপাহ মোৰ তেজীমলাৰ কাৰণে ছিঙি আনগৈ। তাৰপিছত নাৱৰীয়াই ছিঙিবলৈ গ'ল,
ফুলপাহ ছিঙিব লওঁতে এবাৰ আকৌ পদুম ফুলপাহে ইনাই বিনাই কান্দিছে নহয়। হাতোনে মেলিবি ফুলুনি ছিঙিবি কৰে নাৱৰীয়া তই, পাট কাপোৰৰ লগতে মাহীয়াই খুন্দিলে মই তেজীমলা হয়। একদম গান শুনি নাৱৰীয়াও ভয়তে দৌৰি আহি সদাগৰক ক'লে, দেউতা দেউতা ছিঙিব নোৱাৰি দেখোন ফুলপাহ, এনেকৈ গান গাইছে। সদাগৰৰ মনটো গেছ গেছাই উঠিল। ভাবিলে মই নাথাকোঁতে তেতিয়াহ'লে সতীয়া মাকে কিবা কৰিলে নেকি তেজীমলাক। তেওঁ নিজেই এইবাৰ ফুলপাহৰ ওচৰত গ'ল। ফুলপাহৰ ওচৰত গৈ ছিঙিব লওঁতেই আকৌ গছজোপা ইনাই বিনাই গাইছে, হাতোনে মেলিবা ফুলুনি ছিঙিবা চেনেহৰ পিতা দেও মোৰ, পাট কাপোৰৰ লগতে মাহীয়াই খুন্দিলে মই তেজীমলা হয়। কথা শুনি একেবাৰে মানে সদাগৰৰ বুকুখন বিষাই উঠিল। ইমান মৰমৰ ছোৱালীজনী আজি এই গতি। তথাপি ভাবিলে কেনেকৈ এতিয়া হয় নহয় গম পাম। তেতিয়া তেওঁ কি কৰিলে, মুখৰ তামোলৰ চোবাটো বাওঁ হাতত ল'লে আৰু সোঁ হাতত এটা মিঠা লাড়ু লৈ পেলাই ক'লে, তই যদি সঁচাকৈয়ে মোৰ তেজীমলাজনী হৱ তেতিয়াহ'লে তই শালিকা এজনী হৈ আহি মোৰ হাতৰ তামোলৰ চোবাটো খাবি, আৰু যদি অন্য কোনোবা হ তেতিয়াহ'লে তই মোৰ এই মিঠা লাড়ুটো খাবি। লগে লগে ফুলপাহৰ পৰা শালিকা এটা হৈ আহি সদাগৰৰ বাওঁ হাতখনত পৰি কি কৰিলে, তামোলৰ চোবাটো খাব ধৰিলে। সদাগৰে গম পালে যে এইজনী তেওঁৰে মৰমৰ জীয়েক তেজীমলা। তাৰপিছত তেওঁ সেইকাৰণে শালিকা ৰূপী তেজীমলাক সজা এটাত ভৰাই ঘৰলৈ উভতি আহিল। আহি যেতিয়া মাহীমাকক সুধিছে তেজীমলা ক'লৈ গ'ল, কি কৰিছে, মাহীমাকে আৰু মানে এনেই যি টি উত্তৰ দিছে, মোমায়েকৰ ঘৰলৈ গৈছিলে, অহাই নাই ইমান দিন হ'ল। আকৌ এবাৰ আকৌ সখীয়েকৰ বিয়া খাবলৈ গৈ অহা নাই। যেতিয়া মানে সদাগৰে পেৰি পেৰি সুধি থাকিলে, শেষত মানে কিলাবলৈ ল'লে, তেতিয়া তাই হৈ কাঢ়িবলৈ বাধ্য হ'ল যে এনেকুৱা এনেকুৱা কথা, মই হিংসাতে হিংসা বশৱৰ্তী হৈ মই তেজীমলাক এনেকৈ কাটি মেলি উটুৱাই দিলোঁ এনেকৈ। তেতিয়া আৰু সদাগৰৰ খঙে মূৰৰ চুলি আগ পালেগৈ। লগালগ কি কৰিলে, সদাগৰণীক খুব পিটিলে আৰু ঘৰৰ পৰা বাহিৰ কৰি দিলে। তাৰপিছতে শালিকা ৰূপী তেজীমলাক ক'লে, তই যদি মোৰ সঁচা ছোৱালী, তই মোৰ সঁচা তেজীমলাজনী হ, মোৰ এই তিয়নি গামোচাখন তোৰ মূৰত দিছোঁ, তই মোৰ আগৰ তেজীমলাজনী হৈ ঘূৰি আহ। তাৰপিছতে গামোচাখন দিয়াৰ লগে লগে কি হ'ল, শালিকাজনী আগৰ ধুনীয়া দীপ লিপ তেজীমলাজনী হৈ সদাগৰৰ দেউতাকৰ বুকুত সোমাই পৰিল। আৰু বহুত দিন দেউতাকে তাই খুব ধুনীয়াকৈ জীৱনটো নিৰ্বাহ কৰিলে। আৰু মাহীমাকৰ বিলৈ হ'ল। সেইকাৰণেই কোৱা হয় যে লোকৰ বেয়াটো বিচাৰিলে শেষত কি হয়, নিজৰে বেয়া হয়। হয়নে? ক'বলৈ নাপাহৰিবা, কেনেকুৱা লাগিলে সাধুটো ক'বা দেই।